কোৱা সাবস্ক্ৰাইব কৰক সাৰপ্ৰাইজ নহয় সাবস্ক্ৰাইব কৰক মজা নদীৰ মাজত ঘৰ কোন থাকে এইবোৰ ঘৰত হেল্ল' গাইজ দ্য আছামিজ গাই ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ আজি আমি আছোঁ ব্ৰহ্মপুত্ৰ নদীৰ মাজত একচুৱেলি মোৰ ঘৰৰ পৰা বেছি দূৰ নহয় ব্ৰহ্মপুত্ৰ নদীটো চ' তাতে আহিছোঁ এতিয়া শুকাই আছে নদীৰ মাজত মানে আগতে প্ৰায়ে আহোঁ চ' বহুত ভাল লাগে মানে ইমান ভাল লাগে কি ক'ম আৰু আপোনালোকে চাবলৈ পাৰি আছে চাগে কিমান ধুনীয়া এটা দৃশ্য আছে আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি পেলাই মোৰ বহুত ভাল লাগে আপোনালোকে জানেই চাগে চ' গাইজ আজি এটা সৰু সুৰা আৰু সাধাৰণ ব্লগ এটা বনাই আছোঁ কিন্তু ইয়াত যিমানখিনি চাবলৈ পাৰিব যিমানখিনি জানিব পাৰিব নিশ্চয় এইটো নতুন হ'ব আপোনালোকৰ কাৰণে তো গাইজ স্কিপ নকৰি পেলাই আজি ভিডিঅ'টো চাই থাকক যদি আপোনালোক নতুন আহিছে নাইবা মোক জানে মোৰ নাম আৰিফ আৰু আপোনালোকে চাই আছে আপোনালোকৰ এই চেনেল দ্য আছামিজ গাই এনেদৰে মজাৰ ভিডিঅ' মই আপোনাৰ কাৰণে সদায় আনিয়ে থাকোঁ চ' এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তে ছাবস্ক্ৰাইব কৰক অ'কে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ চাইল্ডহুড ফ্ৰেণ্ড মোৰ লাইফৰ একোটা অংশ চাই থাকিব ক চাই থাকক একদম ভালকে চাব খবৰ ভালনে চবৰে তলত কমেণ্টত জনাব কমেণ্টত জনাব একচুৱেলি মোৰ বাইকটো বেলেগে লৈ গৈছে মই ইয়াত ৰেকৰ্ডিং কৰাত ব্যস্ত চ' গাইজ এইখিনি হৈছে ব্ৰহ্মপুত্ৰ নদীৰ সেইখিনি অংশত যোনখিনিত পানী আছে বৰ্তমান ইয়াতে নাও চাও আছে উঠিম নেকি নাৱত ঐ নাৱত উঠিবি নেকি নাৱত উঠা হ'ব নেকি বিৰাট মজা লাগি আছে ইয়াতে আহি কিনে মানে কি ক'ম আৰু প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰা ইয়াতছে সুন্দৰ কাম কিবা হ'ব পাৰে নেকি চ' ইয়াতে কিবা ক'ব বোলে মজা চাই থাকক একচুৱেলি ডিম্পু বৰুৱাক কপি কৰিছে সি ডিম্পু দাৰ ফেন হয় চ' ডিম্পু দাক কপি কৰিছে ফ্ৰেণ্ডছ আমি যোন চাইডে আহিছোঁ এইখিনি নগাঁৱত পৰে আৰু ইয়াতে নগাঁৱৰ বৰ্ডাৰ বুলি ক'ব পাৰিম নগাঁও জিলাৰ চ' ইয়াৰ পৰা নদীৰ সিপাৰে যিমানখিনি অংশ আছে গোটেইখিনি তেজপুৰ বা শোণিতপুৰ আপোনালোকে যোনটো নাম দি মাতে চ' সিটো চাইডে দেখা গৈ আছে অলপ পাহাৰ দেখিব পাৰি আছে চাগে সেইখিনি মানে একচুৱেলি তেজপুৰৰ অংশ হয় আৰু এইপিনে আছে আমাৰ কলীয়া ভোমোৰা সেতু দলংখন তেজপুৰৰ যোনটো দলং আছে ব্ৰহ্মপুত্ৰ নদীৰ বুকেদি পাৰ হৈ গৈছে চাওক আমাৰ ছুপাৰ বাইক এইকেইটা আমাৰ কাৰণে ছুপাৰ বাইক হয় আৰু এইটো মোৰ ডাৰ্লিং জিলিকি আছে পুৰা গোটেইকেইটাৰ পৰা মোৰটোৱে ভাল লাগিছে ন কমেণ্ট কৰিব প্লিজ কোনটো ভাল লাগি আছে পানী 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 ইমান পানী মানে কি ক'ম চাৰিওপিনে একচুৱেলি ব্ৰহ্মপুত্ৰ নদীৰ মেইন অংশ এইখিনিত সদায় পানী থাকেই মানে চ' আৰু যেতিয়া মানে বাৰিষা কাল আহে তেতিয়া মানে পুৰা গোটেই নদীটো মানে ভৰ্তি হৈ যায় যোনখিনি জেগা আপোনালোকে চালে পুৰা একদম ধুনীয়া দৃশ্য বনি আছে ইয়াতে এতিয়া মানে পুৰা মানে এইখিনি মানে বাৰিষা কালত একদম পুৰা পানী হৈ যায় ইয়াতে মিউজিকেলি ভিডিঅ' শ্বুট হৈ আছে কেমেৰামেন ফ্ৰেণ্ডছ এই ভিডিঅ'ৰ লাষ্ট অংশত মই দি দিছোঁ কিছুমান মানে একচুৱেলি শ্বুট কৰোঁতে যেতিয়া মিষ্টেকবোৰ হৈ যায় বেয়া জমনি লাগে এইবোৰ চাই চ' চাই থাকক অলপ জমনি মোৰ লগতো হৈছে আজি চ' সেইখিনিও মই দি দিম ক্লিপটো লাষ্টলৈকে চাওক ভিডিঅ'টো স্কিপ নকৰি পেলাই চ' গাইজ এইবোৰ ঘৰটো দেখা পাইছে এইবোৰ ঘৰত মানে কিছুমান মানুহ আছে ওচৰ চুবুৰীয়াৰে ইয়াতে আহি পেলাই থাকে ছিজন ৱাইজ থাকি পেলাই ইয়াতে কেঁচা শাক পাচলি যিমান আছে কেঁচা মালৰ চ' উৎপাদন কৰিব সময় হৈ গ'ল নেক্সট টাইম মই আপোনাক আৰু এটা ভিডিঅ' বনাই পেলাই দেখাই দিম কি উৎপাদন হয় ইয়াত বহুত ধুনীয়া লাগে মানে পুৰা গ্ৰীণ হৈ থাকে জেগাখিনি সেউজীয়া হৈ থাকে একদম পুৰা চ' গাইজ মই ইয়াতে ভিডিঅ' বনোৱাত ব্যস্ত আৰু সিহঁতে মানে পুৰা এনজয় কৰি আছে কি ক'ম নাৱত উঠি পেলাই একচুৱেলি নাৱত মানে যাম বুলি ভাবিছিলোঁ বাট মানে মানুহবিলাকে কৈ আছে নাওটো ইমান ডাঙৰ নহয় চ' গোটেইকেইটা একেলগত নাটিব চ' ৰিস্ক হৈ যাব অলপ আৰু মোৰ অলপ ভয়ো লাগে নাৱত উঠা গাইজ আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো এনজয় কৰিলে যদি কৰিছে তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিব
আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেদৰে মজাৰ ভিডিঅ'ৰ কাৰণে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'ত পুনৰবাৰ লগ পাম আকৌ সিহঁতে মোক চিৰাই আছে গাইজ কিবা এটা কওক প্লিজ কমেণ্টত চ' গাইজ নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে সুস্থ থাকক আৰু সুৰক্ষিত থাকক বাই পেলোৱা মই গুল্লা খুৱাই দিম তোমাক এইটো চাইডে কোৱা ছাবস্ক্ৰাইব কৰক ছাৰপ্ৰাইজ নহয় ছাবস্ক্ৰাইব কৰক ছাৰপ্ৰাইজ নহয় ছাবস্ক্ৰাইব